চিঞৰি মাৰিছে চাহকাপ কি নিজে বনাই খাব নোৱাৰে নেকি? গোসাঁই ঘৰত চাকি গছ দিবলৈ লৈছিলোহে মাত্ৰ। চিঞৰৰ পতাপতত একদম ওলাই আহিবলগীয়া হ'ল। চাকি গছ হাতত লৈ আহিলোঁ। মা চক, আপোনাক মই ভালকৈ কৈছোঁ, ৰাতিপুৱা ৰাতিপুৱা মোৰ লগত কাজিয়া লাগি নল'ব দেই, কৈ দিছোঁ কিন্তু। চাহকাপটো আপুনি মোক ভালকৈ খুজিব পাৰে। হা, আপুনি চিঞৰি আছে কেলে? মই গোসাঁই ঘৰত সোমোৱা আপুনি দেখিছেই। চাহকাপ কি আপুনি নিজে বনাই খাব নোৱাৰে নেকি? আপোনাৰ হাত ভৰি নাই? গাত হাত দি চাওকচোন, হাত দি চাওক। মই কি ৰখি থাকিম নেকি? মাতক, মই কি বাবুকণলৈ ভয় কৰিছোঁ নেকি? মোৰ গাত দুখ টকা হ'লে বেলেগ কথা। কি হ'ল মা, ৰাতিপুৱা ৰাতিপুৱা তোমালোকৰ আকৌ হ'লেই নে? ইমান চিঞৰ বাখৰ কৰি আছা যে? চিঞৰ বাখৰ কৰা নাই, কি কৰিছে আপুনি? হা, বৰ একেবাৰে। প্ৰথমতে কোনে কৈছিলে হা মাৰিম বুলি? মই কৈছিলোঁ নে আপুনি কৈছিলে? ৰ'বাচোন ৰ'বা, তোমালোকে ৰাতিপুৱা ৰাতিপুৱা কিয় কাজিয়া কৰিছা বাৰু? নহয় নহয়, মোৰ কথাটো আগত শুনা। মই গোসাঁই ঘৰত চাকি দিবলৈ গৈছিলোঁ। অ' মা, এজনী এজনীকে কোৱাচোন, কাৰ কথা আগত শুনি? নহয়, মোৰ কথা শুনিব লাগিব, নহ'লে চাবা কিন্তু তুমি। নুশুনো যা কাৰো কথা। ওলাই যামগৈ এতিয়া মই। ইমান কাজিয়া, তোমালোক দুজনী অলপ শান্তিৰে থাকিব নোৱাৰা নেকি ঘৰখনত? কৰি থাকা, মই যাওঁ। কি যাদু কৰা দেখিলে হা? কি যাদু কৰা দেখিলে? তেনেকে কথা নক'ব দেই। মই অহাৰ পাছৰ পৰা কি হা? মই একো কৰা নাই, সেয়াতো আপোনাৰ নিজৰ পুতেৰক সুধি ল'ব। আগতে কি আছিলে, কেনেকুৱা আছিলে, মই কেনেকৈ জানো? বৌ, ভিতৰৰ পৰা ইমান চিঞৰ বাখৰ শুনিছোঁ যে, কি হ'লনো ৰাতিপুৱা ৰাতিপুৱা? মই লাগি ল'লো নে প্ৰথম আপুনি লাগি ল'লে হা? মই চাহকাপ এনেও দিমহি, গোসাঁই ঘৰত চাকি গছ জ্বলাই মই চাহকাপ দিমেহি এনেও। আপোনাৰ ইমান তাতে চিঞৰ বাখৰ কৰিবলগীয়া কি হ'ল? মই দিলে যদি দেৰি হয়, নিজে দি পেলাই খাব লাগে ন? বোৱাৰী, তুমি শাহুৰ লগত এনেকৈ মুখে মুখে তৰ্ক কৰিছা যে? পেহী, আপুনি মনে মনে থাকক, আপুনি একো নাজানে মাৰ বিষয়ে। মায়ে সদায় মোৰ লগত এনেকৈ ৰাতিপুৱাই ৰাতিপুৱাই কাজিয়া লগ কৰি লয়। মই লগা নাই, বৰ কথাষাৰহে কৈছোঁ। পেহীক মাজত সোমাবলৈ হাক দিছোঁ। হ'ব বোৱাৰী, তুমি আৰু একো নক'বা। তুমি কিমানৰ পানীৰ মাছ মই গম পাই গ'লোঁ আজি। কি গম পালে হা? কি গম পালে? আপোনালোক দুজনীক মিলি মোক শাস্তি দিব আহিছে। কি মানিব লাগে হা? কি মানিব লাগে? আপোনালোক নবৌৱেক ননেক মিলি মোক শাস্তি দিব আৰু মই কি চকু চুম মেলি চাই থাকিব লাগে? হা, মই সহ্য কৰি যাব লাগে? অ' বোৱাৰী, মই তোমাক কি ক'লোনো? হা, তোমাক মই সুধিছিলোঁহে যে কিহৰ পৰা লাগিছে, কি কাজিয়া লাগিছে? হা, তুমি যে মোক এনেকৈ কৈছা? কমেই, আপুনিও মাৰ ফালে হৈছে ন? মাৰ ফালে ওকালতি কৰিব আহিছে। চোৱা বোৱাৰী, মই তোমাক একো কোৱা নাই বুলি চল নাপাবা কিন্তু। কি কৰিব হা? কি কৰিব? বিয়া চিয়া নহ'লে ঘৰতে থাকিলে দেখিবলৈ ভাল হোৱা হ'লেও কথা এটা আছিলে। মুখৰ আকাৰ আকৃতি নাই, মাত মতা নে মাইকী ধৰিব নোৱাৰি, চেহেৰা মতা নে মাইকী ধৰিব নোৱাৰি, আকৌ তেওঁহে বৰ কথা। বোৱাৰী, তুমি মোক আজি এনেকৈ ক'ব পাৰিলা? হা, হ'ব হ'ব, এতিয়া কান্দি দুখাব নালাগে। সদায় মোক নবৌৱেক নন্দেক মিলি পেলাই মোক সদায় কাজিয়া কৰে মোৰ লগত। হা, মোক শান্তিৰে থাকিবলৈ নিদিয়া হৈছে এইখন ঘৰত। বৌ, আজি দাদা থকা হ'লে কিজানি মই এইষাৰ কথা শুনিবলগীয়া নহয় বৌ। এই আপোনালোকৰ লগত কোন লাগি থাকে? মোৰ কাম আছে, মই গোসাঁই ঘৰত চাকি দিবলৈ আজি দেৰি হৈ গ'লগৈ আপোনালোকৰ কাৰণে। যি কৰে কৰি থাকক, যাওঁ মই। বৌ, আজি মই অন্তৰত বহুত দুখ পাইছোঁ। মোক যে বোৱাৰীয়ে কিয় তেনেকৈ ক'লে?
কোৱাচোন। এই বেছি বাঢ়ি গৈছে কমলেশ্বৰী, তই মতৰ চিন্তা নকৰিবি, এইক মই দি আছো শিক্ষা। কি কৰিবা বৌ, বাবুকনো তাই ফলিয়েচোন। এই গাত মই জুই লগাই দিম, গৰম পানী ঢালিম মই এইকাপ। একো দেখিব মন নোযোৱা হৈ গৈছে দিনক দিনে। আহক আজি বাবুকণ, ক'ত ওলাই গৈছে সিটো এনেও ৰাতি ঘৰত আহিবই, তাকো আজি দিনে শেখা। ঘৈণীয়েৰক চম্ভালিব নোৱাৰে যদি ওলাই যা বুলি ক'ম ঘৰৰ পৰা। বৌ ওলাই যাবলৈ ক'ব নালাগে দিয়া। কিয়নো ক'ম, সি ঘৰৰ পৰা ওলাই যাওক, ঘৈণীয়েকক ক'ব নোৱাৰে। খালি কাজিয়া লাগিলে ওলাই পেলাই গুচি যাব। তাৰ গাত দুখ আছে, কি আছে সেইটো সি নাচায়। হ'ব দিয়া, বাবুকণ আহি লওকচোন আগত।